নমস্কাৰ, মই অঞ্জন। মই কথা পাতিম আজি দিহিং পাটকাইৰ বিষয়ে। সকলোৱে জানে যে দিহিং পাটকাই এখন বিখ্যাত অভয়াৰণ্য। এই অভয়াৰণ্যখন 2004 চনৰ 13 জুন তাৰিখে অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হয়। ইয়াত 240 বিধৰো ওপৰত নানান ধৰণৰ জীৱ জন্তু পোৱা যায়। এই অভয়াৰণ্যখনত 283 বিধ চৰাই, 270ৰো ওপৰত পখিলাৰ প্ৰজাতি পোৱা যায়, 7 ধৰণৰ মেকুৰী পোৱা যায় আৰু এইখন এনেকুৱা অভয়াৰণ্য য'ত হাতী মুক্তমনে ঘূৰিব পাৰে। দিহিং পাটকাই অভয়াৰণ্যখন এমাজন ফৰেষ্টৰ লগত তুলনা কৰা হয়। অসমৰ এমাজন, দিহিং পাটকাই, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ 111.1 নং স্কোৱাৰ কিলোমিটাৰত ডাঙৰ। আগতে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ডে এটা জাননী কৰিছে যে 98.5 নং হেক্টৰ মাটি কয়লা খননৰ বাবে দিয়া হৈছে। ইমান ধুনীয়া অভয়াৰণ্যখন নষ্ট হ'বলৈ যাই আছে। মই ভাৰত চৰকাৰলৈ অনুৰোধ কৰোঁ যে কয়লা খনন বন্ধ কৰক আৰু অভয়াৰণ্যখন অভয়াৰণ্য হৈ থাকিব দিয়ক। যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু বেল আইকনটো বজাব নাপাহৰিব। ধন্যবাদ।